Good morning from Assam. Assam Travel Facility में स्वागत करते हैं। आज मैं अपने लोगों के लिए ले रही हूँ इंडिया टॉप 5 गेम एडिक्टेड गेम मतलब टॉप 5 इंडियार ভিতৰত যোনটো ৰেংকিঙত আছে টপ এডিক্টেড গেম তাৰে ভিতৰত ফাৰ্ষ্ট গেমটোৰ নাম সবেই জানিব চাগে PUBG প্লেয়াৰ আননোন বেটেল তাৰ এই গেমটো ইমানে পপুলাৰ হৈ গৈছে যে এতিয়া ইণ্ডিয়াত সবেই খেলিবলৈ ষ্টাৰ্ট কৰি দিছে আৰু লগতে গেমটো ইমানে ফেমাস আৰু টুৰ্নামেন্ট বিলাক পাতিয়ে থাকে আজিকালি ফাৰ্ষ্ট ৰেংকিঙত আছে PUBG সেকেন্ড ৰেংকিঙত আছে PUBG Lite তো বৰ ধুনীয়া হয় PUBG নিচিনা সেম হয় খালি গ্ৰাফিক্স বিলাক কমাই দিয়া আছে সো এটো ৰেংকিঙত দুইত আছে কাৰণ এটো আজিকালি বহুত ল'ৰা-ছোৱালী খেলিবলৈ ষ্টাৰ্ট কৰিছে আজি অসমত ধৰি পেলাই গোটেই ইণ্ডিয়াত ওয়ার্ল্ডৰ ভিতৰত এতিয়া ফেমাস হৈ আছে PUBG ফাৰ্ষ্টত আছে সেকেন্ড PUBG Lite এইটো তাৰপিছত আমাৰ সেকেন্ডটো চাও ইণ্ডিয়াৰ থাৰ্ড ৰেংকিঙত আছে ফ্ৰী ফায়াৰটো আজি থাৰ্ড ৰেংকিঙত আপোনাৰ এইকাৰণে আছে কাৰণ এটো বহুত পপুলাৰ হৈ গৈছে ফ্ৰী ফায়াৰ সবেই খেলে প্ৰায় যিসকলে PUBG ধৰি লওক PUBG খেলিব পাৰে মোবাইল নাই তেওঁলোকে সবেই ফ্ৰী ফায়াৰই খেলে প্ৰায় চাইছো সো এইকাৰণে ফ্ৰী ফায়াৰ সেকেন্ড ৰেংকিঙত আছে ইণ্ডিয়াত আমাৰ ৰেংকিং 4ত আছে ক্ৰছফায়াৰ লেজেন্ড পপুলাৰ আছে আমাৰ ইণ্ডিয়াত লগতে অসমতো আছে কিছুমানে নামটো শুনিছে ধৰি লওক কিছুমানে শুনা নাই তথাপিও কিন্তু ইণ্ডিয়াত বহুত পপুলাৰ আছে এই গেমটো ইণ্ডিয়া সুকে শুনো লগতে আমাৰ তাৰ পিছত এই গেমটো বেছি এমবিৰ নহয় 195 এমবিৰ হয় সো গেমটো খেলি বহুত ভাল লাগে ইণ্ডিয়াৰ ৰেংকিঙৰ 5ত আছে মোবাইল লেজেন্ড বেং এই গেমটো বহুত পপুলাৰ হয় আৰু বহুত সবেই খেলে বহুতে চাইছো মই নিজে গেমটো বহুত পপুলাৰ হয় আৰু PUBG তো মানে ব্যাটেল গেম হয় সো এই গেমটো বহুত পপুলাৰ হয় আজিৰ মই ভিডিওটোত ইণ্ডিয়াৰ টপ 5 এডিক্টেড গেম লৈ আহিছিলো যোনটো পপুলাৰ আৰু প্লাস বহুতে খেলে সো আজি ভিডিওটো ইমানতে সমাপ্ত কৰো যদি কিবা জানিব দৰকাৰ হয় আপোনালোকে মোক কমেন্ট কৰিব পাৰে থ্যাংক ইউ সো মাচ